তো মই আজি আহিছোঁ এটা জাগাত একদম পাহাৰ মাজত ইয়াৰ এটা শিৱ মন্দিৰ আছে মানে এই শিৱ মন্দিৰ মানে কিবা হ'ব কিবা এটা আছে আৰু শিৱৰ মই ইমান মোক মাতিছে জাষ্ট মানে কিবা এটা কথা পাতিম বুলি সেইকাৰণে মই আহিলোঁ চাওক পাহাৰৰ ওপৰত আছে এইটো হ'ল আপোনাৰ মিংমাং পাহাৰৰ ওপৰত মানে মিংমাং মাচিগাঁওটো এইফালে থাকিলে মাচিগাঁৱৰ পৰা এই অলপ ছাইডত এয়া মই পাহাৰত উঠিছোঁ চাওক আপোনালোকে বাবা আছে ইয়াৰ বাবাৰ পৰা সুধিম কেইটামান কথা পুৰা পাহাৰ ওপৰতে আছে আৰু চাওক এইটো আমাৰ ভাইটিয়ে টিং মাৰি আছে ইমান পাহাৰৰ ওপৰত বাবা আহকচোন ইফালে অলপ নমস্কাৰ এয়া আমাৰ বাবা ইয়াৰে বাবা ইয়াত কি হ'ব লৈছে এনে আমি এতিয়া ইয়াতে উত্তৰ পূৰ্বাঞ্চলৰ এটা ৰাম মন্দিৰ নিৰ্মাণৰ কথা চিন্তা কৰা হৈছে ৰাইজে হয় হয় তাৰে 3 দিনীয়া কাৰ্যসূচী লোৱা হৈছে ৰামায়ণ পাঠ হয় তাৰে এই শিবিৰ প্ৰস্তুতি কাম চলি আছে আচ্ছা 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 চাফ চিকুণ কৰি থকা আছে অহা মাঘ মাহৰ অসমীয়া 25, 26, 27 হয় অসমীয়া মাঘ মাহৰ 25, 26 দিন আছে বাৰু দিন আছে এতিয়াৰ পৰা অলপ যোগাৰটো কৰিব লাগিব প্লেনটো কৰি এইটো চাওক থকা আপুনি জংঘলৰ মাজত। এইটো পাহাৰ মাজত এইটো কোনটো জেগাৰ বুলি কয় এনে ভালকৈ কৈছে আপুনি মিংমাং এইটো লিমাৰেগীটো পশুপতি বাবাৰ সেৱা আছে হয় মিংমাং লিমাৰেগীটো পশুপতি বাবাৰ সেৱা আছে হয় তাতে ঠিক আছে আছে একদম পাহাৰ ওপৰতে আছে দেই মই উঠি আহিলোঁ একদম মানে ৰাস্তা পদূলি মানে কি ক'ম আৰু যে পিছত হৈ যাব চাগে না ৰাস্তা হৈ যাব এইফালৰ পৰা আহিব পাৰে নেকি ওপৰৰ পৰা আহিব পাৰিব নহয় আচ্ছা ওপৰৰ পৰা আহিব পাৰে না কিন্তু ৰাস্তাটো এইবাৰ পানী অলপ বেয়া কৰি দিলে নহয় এই দলংখনত সেইটো কাৰণে বঢ়িয়া জেগা ইয়াত থাকিবলৈ ইমান ভাল লাগিছে মানে জেগাটো মই অলপ দেখাই দিম দেই ছাৰ বাবা ঠিক আছে ন বাবা হয় শান্তি ভালে দেখাই দিছোঁ মই জেগাটো এইটো চাওক পাহাৰ ওপৰত আছে আৰু মানে এইটো চাওক আপোনালোকে এইটো ইয়াৰ পৰা পূৰা পাহাৰ ওপৰত আছে তাৰপিছত আপোনাৰ এইফালে চাওক একদম মানে বঢ়িয়া কণ্ডিশ্যন চাফ চাফা পূৰা একে মানে ক্লিন আৰু মানে চাওক মানে মোৰ অহা ইয়াৰ কাৰণটো মানে ইয়াত মিটিং হ'ব যে মিটিঙৰ মানে চাউণ্ড ছিষ্টেমৰ অলপমান মানে কথা পাতিৰ কাৰণে মোক মাতিলে মই আছিলোঁ শিৱ মন্দিৰ বাবাটো চাওক এইটো শিৱ বাবাৰ মূৰ্তিটো বহুত চাফ চিকুণ মানে এনেকুৱা চাফ চিকুণ মানে থাকিবলৈ ভাল হ'ব ইয়াত মানে হাৱা চাৱা মাৰি থাকিব গৰম দিনতো মানে ইয়াত গৰমে নালাগিব আপোনাৰ ঠাণ্ডাই হৈ থাকিব পূৰা গছ গছনি আছে এইবিলাক চাওক আপোনালোকে এইটো পানী ফিল্টাৰ পানীটো আৰু নক'ব আৰু ইয়াত পাহাৰৰ পানী বহুত চাফ চাফাই হয় মিটিংটো কেতিয়া হ'ব আমাৰ বাবাই ক'লেই আপোনালোকক এইফালে ইয়াৰ ৰান্ধনি চাওক আপোনালোকে এইফালৰ পৰা চাওক বঢ়িয়া এইটো চাওক আপোনালোকে বহুত ভালকৈ বহুত ভাল মন্দিৰ ইয়াত কৰি থৈ দিছে বঢ়িয়া দেখি পায় মানে কাম লগাই আছে এতিয়া টিং মাৰি আছে একদম পাহাৰ ওপৰত হয়তো মিংমাং একদম মানে পাহাৰ ওপৰত তলত নহয় মই এতিয়া উঠি আহিলোঁ যে সেইকাৰণে অলপমান কিবা দেখি পাইছোঁ ঠিক আছে বাৰু দেই আৰু পিছলৈ দেখাম মিটিঙত আহিমেই এনেহ'লেও ইমানতে ৰাখিছোঁ